নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কলডিলৰ এটি সুন্দৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এটা কলডিল, এটা কাটি লোৱা পিঁয়াজ, আদা নহৰুৰ পেষ্ট, বিলাহী এটা, দুটা কেঁচা জলকীয়া বটি লৈছোঁ আৰু এখিলা তেজপাত। লগতে আৰু লৈছোঁ মচুৰ দাইল আৰু মুগৰ দাইল অকণমান। এতিয়া কলডিলখিনি চপাৰটোৰ সহায়ত মিহি কৰি ল'ম। আপোনালোকে যদি আগতে চপাৰত কলডিল মিহি কৰি পোৱা নাই তেনেহ'লে এবাৰ চাবচোন, খুব ধুনীয়া মিহি হয়। দেখিছেনে ইমান ধুনীয়া মিহি হৈ গৈছে। এইখিনি হ'ল মিহি কৰি লোৱা কলডিল। এতিয়া গেছত কেৰাহীখন পাতি লৈছোঁ, তাতে তেল গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাত দিলোঁ এখিলা তেজপাত, অকণমান ফোৰণ, তাৰপিছত দিলোঁ কাটি লোৱা পিঁয়াজখিনি কোমলি নোযোৱালৈকে কম জুইত ভাজি থাকিব লাগিব। যেতিয়া পিঁয়াজখিনিৰ পৰা ধুনীয়া গোন্ধ এটা ওলাব, তাৰপিছত তাত বাকী মছলাখিনি দি দিম। পিঁয়াজখিনিৰ পৰা ধুনীয়া গোন্ধ এটা আহিছে। এতিয়া ইয়াতে আদা নহৰু আৰু বটি লোৱা জলকীয়াখিনি দি অলপমান ভাজি ল'ব লাগিব। মছলাখিনি ভাজোঁতে সদায় কম জুইত ভাজিব লাগে। এতিয়া ইয়াতে দিলোঁ হালধি। মছলা ভাজোঁতে হালধিখিনিও যদি দিয়া হয় তেতিয়াহ'লে ধুনীয়া কালাৰ আহে। এতিয়া এইখিনি আকৌ এবাৰ ভালকৈ ভাজি ল'ম। ভজা হোৱাৰ পিছত এতিয়া দি দিলোঁ কাটি লোৱা কলডিলখিনি। এতিয়া কলডিলখিনি অকণমান সময় ভাজি ল'ম। আচলতে কলডিল বিভিন্ন ধৰণে বনাই খাব পাৰি আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী হয় কলডিল। যেতিয়া আমাৰ শৰীৰত আইৰণৰ অভাৱ হয় তেতিয়া ডক্তৰেও কলডিল খোৱাৰ কথাই কয়। এতিয়া ইয়াতে দি দিলোঁ নিমখ দিয়াৰ পিছত অকণমান ভাজি লৈ কাটি লোৱা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি অলপ সিজালৈকে অকণমান সময় ভাজি থাকিম। আপোনালোকে যদি ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবচোন। এতিয়া দি দিলোঁ দাইলখিনি। তাৰপিছত দিলোঁ অকণমান ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি। এতিয়া অকণমান ভাজি ল'লোঁ। ভাজি লৈ ঢাকনিখন লগাই দিলোঁ। জুইখিনি চিমত ৰাখিছোঁ। ঢাকনিখন দি অকণমান সিজিবলৈ দিম। ঢাকনিখন গুচাই দিয়াৰ পিছত দেখিছে নহয় অলপ সিজিব লৈছে। তাৰপিছত অকণমান ভাজি লৈ তাতে পানী দি ভাজি থাকিম। এই ৰেচিপিটো একেবাৰে সহজ ৰেচিপি হয়। বহুতে হয়তো এনেকৈ বনায়ো, কিন্তু যিবিলাকে আগতে এনেকৈ বনোৱা নাই এবাৰ বনাই খাই চাবচোন, খুব ধুনীয়া হয়। আকৌ অলপ পানী দি দিলোঁ। পানীখিনি দি অকণমান ভাজি লৈ ঢাকনি লগাই সিজিবলৈ দিম। তাৰ পাছত ভালকৈ সিজিছে নে নাই এবাৰ ঢাকনিখন গুচাই চাই ল'ব। যদি নিসিজা যেন পায় তেনেহ'লে আকৌ পানী দি আকৌ ঢাকনিখন লগাই ভালদৰে সিজাই ল'ব। ঢাকনিখন গুচাই দেখিলোঁ যে এতিয়াও ভালকৈ সিজি যোৱা নাই, গতিকে তাতে আৰু অকণমান পানী দি দিলোঁ। তাৰপিছত অকণমান লৰাচৰা কৰি ঢাকনিখন লগাই পুনৰ সিজিবলৈ দিলোঁ। ঢাকনিখন গুচাই দিয়াত দেখিছে নহয় চব্জিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মোৰ চব্জিখিনি নমাব পৰা হৈ গৈছে। শেষত অকণমান দিলোঁ গৰম মছলা আৰু অকণমান চব্জিখিনি লৰাচৰা কৰি ঢাকনিখন লগাই নমাই থলোঁ। এইয়া আমাৰ কলডিলৰ চব্জি ৰেডি হৈ গ'ল। আজি দুপৰীয়াৰ সাজ উহহা চাউল, কলডিলৰ চব্জি, ভেন্দি ভাজি, কণী আৰু দাইলেৰে খালোতে বন্ধু বান্ধৱীসকল।